জুলিবা ইমান বাৰতে দিছে মোৰ নামত আহিছে কোনে কোনে দিছে তাই দিছে আচ্ছা লেটাৰো আহে নেকি মোৰ নামত আইও লেটাৰটো কি আহিছে মই পঢ়ি দিছো হা এখন একদম লিখা আহিছে বহুত দিনৰ পিছত এনেকা লেটাৰ পাইছো দেই বহুত দিন হ'ল চাওঁচোন লেটাৰখন কি আহিছে পঢ়িম ৰ ডিয়াৰ জুলিবা কিন্তু ষ্টাৰ্টিং লেটাৰটোতে কিছে পাণ্ডে হোটেল লিখিছে তাৰ মানে এইটো কিবা এটা আছে মানে আৰু লেটাৰটো কি লিখা আছে মই পঢ়ি দিছো হা ডিয়াৰ জুলিবা যিহেতু কালি 21 তাৰিখে আপোনাৰ জন্মদিন আছিলে আৰু আমি এটা সৰুকৈ আয়োজন কৰিছিলো আচ্ছা আয়োজন কৰিছিলা নেকি মই পাহৰিয়ে গৈছিলো আৰু আমি দিয়া উপহাৰটি আপুনি কেনে লাগিলে জনাব প্লিজ ভাল লাগিলে দেই ভাল লাগিলে ডাইৰেক্ট ক'ব নোৱাৰে যে এতিয়া মোক এনেকৈ কৈছে হা লেটাৰ লিখি পেলাই দিছে তাৰ পাছত যিহেতু আপুনি কৈছিলে যে আমাক পাৰ্টি এটা দিম বুলি মই পাৰ্টি এটা দিম বুলি কৈছিলোঁ কালিয়ে কৈছিলোঁ তাৰপিছত কৈছিলোঁ পাৰ্টি এটা দিম বুলি কৈছিলে যে আমাৰ ক'ত পালোঁ আৰু কালি আমি এটা বিশেষ কাৰণৰ খাব নোৱাৰিলোঁ কালিয়ে মই পাৰ্টি দিম ক'লো বাৰ্থডে কালি আছিলে কালি বিশেষ কাৰণত খাব নোৱাৰিলে হেনো সেই কাৰণটোনো কি বাৰু কালি সিহঁতে ভাত খাই ল'লে সেইকাৰণে খাব নোৱাৰিলে মই কৈ দিছোঁ তাৰপিছত গতিকে আজি আপোনাৰ পৰা সেই পাৰ্টিটো পোৱাৰ আশা থাকিল আজি মোৰ পৰা সেইটো পাৰ্টি লাগে বোলে বাৰ্থডে কালি আছিলে আজি পাৰ্টি খুজিলে কেনেকৈ হ'ব কালিতো দিন কৈছিলে তহঁতে নিজে নেখালি হয় নহয় আৰু অনুৰোধ কৰিছোঁ যে আমি সেই পাণ্ডে হোটেলৰ পৰাহে খাবলৈ বিচাৰিছোঁ সিহঁতৰ পাণ্ডে কোন ভিনিয়েক নেকি তহঁতৰ পাণ্ডে তাৰ হোটেলৰ পৰাই যে খাবি যে যদি খুৱাই তেনেহ'লে ধন্য হ'ম আৰু খাদ্য তালিকা ইয়াত লিখিছে দেই খাদ্য তালিকা এইটো দেখিছা চিকেন ৰোল 9 পিচ এগ ৰোল 1 পিচ আৰু ইয়াত কি লিখিছে ইটি আপোনাৰ একান্ত বাধ্য যে মিষ্টাপ আৰু পিছফালে আছে দেই জুলিবা বাৰ্থডে পাৰ্টি এইটো মনত পেলাইছে চিকেন ৰোল 9 পিচ এগ ৰোল 1 পিচ তাৰপিছত কি লিখিছে না দম দিয়া নিচিনা নোখোৱালে কথা বেয়া হ'ব মোক দম দিছে চা নোখোৱালে কথা বেয়া হ'ব বোলে আশা থাকিল খুৱাব বুলি যদি খুৱাই থেংক ইউ জুলিবা কি কৰিব লাগে খুৱাব লাগে নে নেলাগে খুৱাই দিওঁ আৰু ন পাণ্ডে হোটেলটো ক'ত আছে মই বিচাৰি যাব লাগিব নি গুগলত চাৰ্চ কৰি লওঁ ৰ'ব ঠিক আছে খুৱাই দিছোঁ আৰু থেংক ইউ চবকে কালি আয়োজন কৰাৰ কাৰণে নিশ্চয় খুৱাম তোমালোকে খুজিলে মই জানো দিম এইটো এগ ৰোল আৰু হেৰি ৰোল কি আছে ন বলা বলা পাণ্ডে হোটেল যাওঁ বলা